হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। যিবিলাক বন্ধু বান্ধৱী আজি নতুনকৈ আহিলে মোৰ ভিডিঅ'ত, তেওঁলোকক মোৰ ভিডিঅ'ত most ৱেলকাম জনালোঁ। যিবিলাক বন্ধু বান্ধৱীয়ে এতিয়ালৈকে মোৰ ভিডিঅ' যে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ। আজিও আপোনালোকলৈ কেইযোৰমান অসমীয়া চাদৰ মেখেলা আনিছোঁ। এই অসমীয়া চাদৰ মেখেলাৰ ভিতৰত আপোনালোকে চিলেকশ্যন কৰক আৰু মই দিয়া হোৱাটছআপ নম্বৰ আপোনালোকে অৰ্ডাৰ দিয়ক। অতি কম মূল্যতে এইবিলাক চাদৰ মেখেলা পাব। এইবিলাক চাদৰ মেখেলা পাব আপোনালোকে SM টেক্স চুৰাটত। তাত ডাইৰেক্ট মেনুফেকচাৰিং কৰা হয় আৰু লগতে কোড এভেইলেবল, লগতে আছে শ্বিপিং চাৰ্জ ফ্ৰী অল অভাৰ ইণ্ডিয়া। খুব ধুনীয়া ধুনীয়া চাদৰ মেখেলা। যদি আপোনালোকে বিজনেছ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 12 পিছো ল'ব পাৰে, আৰু যদি কোনোবাই সদায় নিজৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰে 1 পিছো আপোনালোকে অৰ্ডাৰ দিব পাৰে। এইবিলাক চাদৰ মেখেলা দেখিছেনে? মিক্স পাট হয়। খুব ধুনীয়া ধুনীয়া এইবিলাক চাদৰ মেখেলা। এইয়া সুকন্যা শইকীয়া ইউটিউবাৰ হয়, তেওঁ SM টেক্সৰ পৰাই লৈছে এই চাদৰ মেখেলা। খুব ধুনীয়া হয়। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে বেল আইকন বজাই দিব। আজিলৈ জয় অসম।